নগর কোচত পুনৰ বৰপানী নদীৰ জলপৃষ্ঠ বৃদ্ধি। কোচৰ বিভিন্ন অঞ্চল বৰপানী নদীৰ বাঢ়নী পানীৰ তাণ্ডৱ। দুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত বৰপানী নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত বৰপানী নদীৰ ভগ্ন মাথাউৰিৰে এতিয়া সোমাইছে পানী। সোমোৱাৰ ফলত কেইবাখনো গাঁও প্লাবিত হৈছে। কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ কেইবাটাও গেট খুলি দিয়াত নিশাটোৰ ভিতৰতে জলমগ্ন হৈছে কোচৰ বহুকেইখন গাঁও। বৰপানী নৈৰ কেইবাটাও ভগ্ন মাথাউৰিৰে সোমাইছে বাঢ়নী পানী। গৰবাত মৌজাৰ কচুৱাৰ জুৰিপাৰ লংজাপ পদুমণিকে আদি কৰি বিভিন্ন অঞ্চল এতিয়া বৰপানী নৈৰ বাঢ়নীৰ তাণ্ডৱ। ইফালে কচুৱাৰ মাধৱপাৰা ডুবিপাৰৰ পথৰ ওপৰেদি পানী বাগৰি কেইবাঘৰৰ লোকৰ বাসগৃহ উটাই দিয়াত পানীৰ সোঁতে। বছৰৰ কেইবা বানে তছনছ কৰা কচুৱা অঞ্চলৰ বৰপানী নৈৰ পৰীয়া ৰাজ্যৰ দুৰ্দশা শেষ নহওঁতে পুনৰ বৰপানী নদীৰ নৈপৰীয়া ৰাজ্যৰ নষ্ট হৈছে শ শ বিঘা কৃষিভূমি, উটুৱাই নিছে ঘৰ বাঁহৰ দলং। বৰ্তমান বৰপানী নদীৰ জলপৃষ্ঠ কিছু পৰিমাণে হ্ৰাস পাইছে যদিও বাঢ়নী পানীৰ তাণ্ডৱ অব্যাহত আছে। তাত কিছু দৃশ্যাংশ আপোনালোকলৈ আগবঢ়ালোঁ। আমি মাদাৰপাৰাৰ ডুবিৰ পাৰ যিটো হেৰি আছে বৰপানী নদী আহি পেলাই আমাৰ মাথাউৰি ছিঙি আমাৰ ইয়াত ৮-১০টামান গাঁও একেবাৰে তলত গৈছে, খেতি বাতি নষ্ট কৰিছে আৰু আমাৰ আহে পাই মানে ৮-১০টামান ঘৰ একেবাৰে ছিঙি ভিঙি লৈ গৈছে। ৮-১০টাতকৈ বেছি হ'ল। ইয়াত কোনো ঠাই নাই, আপুনি কি ক'ব? মই কি ক'ম, মইতো এইটো চব কিনে ভাঙি গ'ল। ইয়াতে মাথাউৰি ছিঙি দোকান পাট আছে এটা আৰু ঘৰ বাৰী আছে, ঘৰ বাৰীটো ভাঙি গ'ল, মানুহ থকা নাই। আমাৰ মাধৱপাৰা পঞ্চায়তৰ হেৰি ৱাৰ্ড ৩ নম্বৰ ৱাৰ্ড মাথাউৰি ছিঙি পেলাই ৮-১০টা ঘৰ একদম ছিঙি লৈ গ'ল আৰু আমাৰ খেতিপথাৰ আছে, বহুত খেতিপথাৰ আছে, চব একদম পানীৰ তলত গ'ল। এতিয়া আমাৰ আৰু উপায় নাই, একদম মানে আমাৰ চৰকাৰৰ পৰা যদি কিবা এটা মানে সহায় কৰে তেনেহ'লে আমাৰ বহুত সুবিধা হ'ব ৰাইজৰ। আহিছে